সঞ্জীৱ ব্লগ। হয় বন্ধুসকল, গাড়ীৰ চকাৰ ৰং কিয় ক'লা? যেতিয়া এই চকাসমূহ বনোৱা হয় তেতিয়া তাত ক'লা কাৰ্বন আৰু ছালফাৰ মিহলি কৰা হয়, যাৰ ফলত ইয়াৰ বৰণ ক'লা হৈ পৰে, অৰ্থাৎ চকাৰ ৰং ক'লা হৈ পৰে। কাৰ্বন মিহলি নকৰা চকাসমূহ বেছি দিনলৈকে টিকি থাকিব নোৱাৰে। উদাহৰণস্বৰূপে চাইকেল টকাসমূহত যিবোৰ সৰু ল'ৰা ছোৱালীৰ চাইকেল আছে তাত কাৰ্বন মিহলি কৰা নহয়, সেয়ে ই সোনকালে ফাটি যায়। সেই গাড়ীৰ চকাত কাৰ্বন দিয়া হয়, যাৰ ফলত ইয়াৰ ৰং ক'লা হৈ পৰে। ধন্যবাদ।